কৰিছিলোঁ তেওঁলোকক লগ পালোঁ। সময় কমৰ কাৰণে মই অলপ স্পীড কম, বুজি নাপাবও পাৰে। 5,000 ল'ৰা ছোৱালীক পঢ়ালোঁ মাষ্টৰ হিচাপে। 5 লাখ যুৱক যুৱতীক লগ পালোঁ। 25 লাখ মানুহক মিটিং সভা সমিতিত লগ পালোঁ। আৰু আহি এতিয়া এপছুও মই বিদায় ল'লোঁ, চাকৰিও মই ৰিজাইন দিলোঁ। স্বাৰ্থটো এটাই, ওদালগুৰিবাসী ৰাইজ, ওদালগুৰি বিধানসভাৰ ৰাইজৰ আপোনালোকৰ সেৱা, আপোনালোকৰ উন্নয়ন, গোটেই বড়োলেণ্ডত থকা 35 লাখ জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী সকলোকে আগুৱাই লৈ যোৱা। আৰু ইয়াৰ কাৰণে মই UPPL-ত যোগদান কৰিলোঁ 4 দিন আগত। যোৱাকালি মোক UPPL-ত টিকেট দিছে মোক, আৰু মই এতিয়া এই বিধানসভাত নামিম। গাচীবুং খাৰবুং সকলোৱে ওলাই আহিছে। মই সকলো ধৰ্মীয় অনুষ্ঠানৰ লগত কথা পাতিছোঁ। আমাৰ বাথৌ, ব্ৰহ্ম, আমাৰ খ্ৰীষ্টিয়ান বা আমাৰ বিভিন্ন মন্দিৰবিলাক আছে, সকলোৰ লগতো মই কথা পাতিছোঁ। আৰু মই কৈছোঁ যে UPPL দলৰ ট্ৰেক্টৰটো মই ছবি হিচাপে লৈছোঁ। মই ৰাজনীতিত নতুন, মোক মানে ৰাজনীতিবিদ হিচাপে ল'ব নালাগে। মই আপোনালোকৰে ল'ৰা, আপোনালোকৰ সন্তান, আপোনালোকৰ পুত্ৰ, চেনিবা ফংবাই, চেনিবা পিছাচুমান। সৰুতে মই দেউতাৰ লগত গাড়ীত বহি, ধানৰ বস্তাত ওপৰত বহি পেলাই মই বজাৰত গৈছিলোঁ। 1 টকা, কেতিয়াবা 8 আনা, কেতিয়াবা 4 আনা আমি ভাড়া পাওঁ। এই ভাড়াটো লৈ পেলাই ঘৰত আমি কেতিয়াবা এসাঁজ খাব পাওঁ, কেতিয়াবা খাব নাপাওঁ। এনেকুৱা দেউতা চাউল বিক্ৰী কৰি আমাক পঢ়াইছে, ডাঙৰ দীঘল কৰিছে। বড়ো মিডিয়ামতে পঢ়িছোঁ মই, বড়ো মিডিয়ামতো পঢ়াই দিম। পঢ়ি কষ্ট কৰি দেউতাৰ লগত হাজিৰা কৰিছোঁ। পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মই মাষ্টাৰ ডিগ্ৰী কৰিলোঁ, কষ্ট কৰিলোঁ। ঘৰ সংসাৰ এৰি, ঘৰত কাজিয়া হয়, মোৰ পৰিবাৰ আছে, ঘৰ নাথাকে, খালী সমাজ, খালী জাতি, খালী ৰাইজৰ সমস্যা। 25 বছৰ মই থাকিলোঁ, 48 বছৰ এতিয়া মোৰ হ'ল, আৰু চাকৰিও বাদ দিলোঁ। তো মোৰ এটাই উদ্দেশ্য যে সমাজৰ কল্যাণৰ কাৰণে কাম কৰিব লাগে। ৰাইজে ৰাজানি আই আফানি জৌগানাयनि थाखाय खामानि मावनांगौ। আৰু ইয়াৰ কাৰণে আমাৰ ওদালগুৰিত মেডিকেল কলেজ বনাব লাগে। মুখ্যমন্ত্ৰীক মই কৈ পেলাই লৈ আনিছোঁ, 27ত ওদালগুৰি মেডিকেল কলেজ হ'ব। আমি TMC যাওঁ, প্ৰধানমন্ত্ৰী আহিছিল, মংগলদৈত বনাই আছে। তামোলপুৰত মেডিকেল কলেজ হ'ল, কোকৰাঝাৰৰ হ'ল, আমাৰ ওদালগুৰিত কিয় নহয়? আমাৰ ভূটান আছে, আমাৰ অৰুণাচল আছে। ওদালগুৰি ৰাইজৰ কাৰণে আমি কিয় গুৱাহাটী যাব লগা হয়, কিয় টাইমছত যাব লগা হয়, কিয় TMC যাব লগা হয়, কিয় GMCHত যাব লগা হয়? তো মুখ্যমন্ত্ৰীক মই কৈছোঁ, তেওঁ মোক কথা দিছে, কোকৰাঝাৰত ঘোষণা কৰিছে 2027ত ওদালগুৰিত মেডিকেল কলেজ হস্পিটেল হ'ব। ওচৰ পাজৰ ক'ৰবা মাটি বিচাৰি পেলাই আমি বনাই লওঁ। নলখামৰাত য'ত আমাৰ ৰাভা ৰাজবংশী অসমীয়া গাঁও আছে, বড়ো গাঁও আছে, তাত ইঞ্জিনিয়াৰিং কলেজ বনাই আছে। 5 বছৰ হ'ল, কমপ্লিট হোৱা নাই। বনালেহে আমাৰ ল'ৰা ছোৱালী তাত পঢ়িব, আমাৰ মানুহ তাত 3rd গ্ৰেড 4th গ্ৰেড চাকৰি পাব। সেইটো মুকলি কৰিব লাগে, পিতা কাটিব লাগে। শিক্ষামন্ত্ৰী ৰণোজ পেগুক মই কৈছোঁ 2027ত ইঞ্জিনিয়াৰিং কলেজ আৰম্ভ হ'ব লাগে। ওদালগুৰি কলেজ চবেই দেখিছে, কলেজত প্ৰায়বিলাকে পঢ়িছে, কোনোবা বেলেগত পঢ়িছে। কলেজটো আমি জানো গৰাইবাৰীত। এই কলেজটো ইউনিভাৰ্চিটি কৰিব লাগে, বিশ্ববিদ্যালয়। আমি কিয় বড়োলেণ্ড ইউনিভাৰ্চিটিত যাম, আমি কিয় তেজপুৰ ইউনিভাৰ্চিটিত যাম, আমি কিয় গুৱাহাটী ইউনিভাৰ্চিটিত যাম? ঠিক আছে, আমাৰ পচন্দমতে আমি যাম, কিন্তু আমাৰ ওচৰতো আমাক লাগে না নাই? ইয়াত LP পৰা হাইস্কুল হ'ল, হাইস্কুলৰ পৰা হাই ছেকেণ্ডাৰী হ'ল, হাই ছেকেণ্ডাৰী টু কলেজ হ'ল, কলেজৰ পিছত আমাক ইউনিভাৰ্চিটি লাগে। আইমাতৃসকল লাগে, আমাৰ ল'ৰা ছোৱালী পঢ়িব লাগিব। হাজাৰ লাখ টকা মানে পইচা দি আমি পঢ়াব নোৱাৰোঁ, আমাক লাগে। তো ইয়াৰ কাৰণে ইয়াত ওদালগুৰি ইউনিভাৰ্চিটি হ'ব। বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এটা কেম্পাছ, এটা শিক্ষা চেণ্টাৰ মই আনি বহালোঁ।
এতিয়া ইয়াতে আমাৰ 200 ছাত্ৰ ছাত্ৰী পঢ়ি আছে। নাৰ্ছ পঢ়িবৰ কাৰণে যায় হায়দৰাবাদত 1.5 লাখ 2 লাখ 2.5 লাখ টকা দি পেলাই नार्स फरायनो थाङो नङा होमबा हा जोङो बन्द होनांगौ जायो माइ दै फाननांगौ जायो मोसौ फाननांगौ जायो आम्बागावत बर' चुक्ति मथे 2020 सनर बर' चुक्ति मथे आम्बागावत नार्सिं आरो पारामेडिकेल नार्सिं तो नार्स एएनएम जिएनएम जी হ'ব আৰু पारामेडिकेल কি ब्लाड टेस्ट কৰিব লাগে सुगार टेस्ट खालामनांगौ प्रेसार नायनांगौ नङा होमबा ইউৰিন नायनांगौ সেইটো पारामेडिकेल साइन्स ইয়াৰ কাৰণে কসপাৰাত চুক্তি মতে আমি আনিছোঁ 2020 এই চুক্তি মতে লিখি আনিছোঁ এতিয়া বনাব হৰিসিংগাত পলিটেকনিক আমাৰ ডিপ্লোমা আমাক ইঞ্জিনিয়াৰ লাগে মেট্ৰিক পাছ কৰি পলিটেকনিক পঢ়িব হাই সেকেন্ডাৰী পাছ কৰি হৰিসিংগাত আনিছোঁ আমাৰ ভৈৰৱকুণ্ডত ট্ৰাইবেল ইউনিভাৰ্চিটি হ'ব লগা আছে এই গোটেই বিষয়টো কৰিবলৈ মই সংকল্প লৈছোঁ আন দায়িত্ব লাদম কোনবা নহয় কোনবাটো কৰিব লাগিব হয় না নহয় তো ইয়াৰ কাৰণে মই কৈছোঁ বিটিচিৰ ইলেকশ্যনটো গ'ল হাগ্ৰামা ডাঙৰীয়াক চিফ বনালে ঠিক আছে ইয়াত ৰিহন ডাঙৰীয়া জিকি গ'ল ইফালে ফ্ৰেছ জিকি গ'ল ইফালে কোন জিকি গ'ল ত্ৰিদীপ জিকি গ'ল কোনবা জিকি গ'ল আমাৰ ক'ব লগা একো নাই MCL কাৰণে ৰাইজে বেলেগ চিন্তা লৈ দিয়ে MLA কাৰণে বেলেগ চিন্তাত ভোট দিয়ে MP কাৰণে বেলেগ চিন্তাত ভোট দিয়ে না নাই তো মই কৈছোঁ আং খাওলাইদों MLA আমাক আইন বনাব লাগিব ভেঞ্চাৰ স্কুলক চৰকাৰী কৰিব লাগিব MLA আমাক ভাল মানুহ লাগিব জানা মানুহ লাগিব আৰু দিছপুৰৰ পৰা কাৰি আনি পইচা ইয়াত আনিব লাগিব দিছপুৰে যদি পইচা নিদিয়ে BTC কোকৰাঝাৰ নচলে মই জানো দিল্লীৰ পৰা আমি পইচা খুজি আনিছোঁ দিছপুৰৰ পৰা আমি পইচা খুজি আনিছোঁ মই ইয়াৰ পৰা যোৱা মানে দিছপুৰৰ পৰা পইচা খুজি আনিবৰ কাৰণে মই যাম যাতে আমাৰ অঞ্চলত ৰাস্তা দলং স্কুল গীৰ্জা মঠ মন্দিৰ নামঘৰ আমাৰ বাথৌ ব্ৰহ্ম যিকোনো এই পবিত্ৰ অনুষ্ঠানবিলাক অসম দৰ্শনৰ যোগেদি আমি বনাব পাৰোঁ দ্বিতীয় কথাটো হ'ল যে মহিলা উদ্যমিতা কাৰ স্কিম অসম চৰকাৰৰ 10,000 मोनैथ' नामा बेयाव मोनदोंना उदालगुरि बिधानसभात नতুনকৈ माजबाटनिया हाबबाय जोंनिया नङा होमबा ओरै काजियामाटी लावदुंफोरा हाबबाय उदालगुरि बिधानसभात धरि ল'লো 30,000 মহিলাই উদ্যমিতা পালে আৰু নোপোৱা মানুহ আছে না বহুত সেলফ হেল্প গ্ৰুপ ইয়াৰ কাৰণে মই দায়িত্ব ল'ম নতুনকৈ লিষ্ট কৰিম পোৱাবিলাকতো পাই থাকিব নতুন পাব লগাখিনি মই লিষ্ট কৰিম অৰুণোদয় আঁচনি 4,1200 আছিল এতিয়া এই 4,1200টো কিমান কৰিছে 9,000 দিলে সিদিনাখন একেলগে 4 মাহমান মিলাই পেলাই 9,000 মান সোমাই দিছে কিছুমান পাইছে কিছুমান পোৱা নাই যাৰ কাটা গ'ল তাহাঁতক পুনৰ দিবৰ কাৰণে মই কাম কৰিম যিসকলে 9,000 পালে 4,1200 পাব লাগে এইটো পাই থাকিব মই গেৰাণ্টি লৈছোঁ নতুনকৈ যিবিলাক অৰুণোদয় পোৱা নাই তেওঁলোকক লিষ্ট মই কৰিবলৈ দায়িত্ব লৈছোঁ আমাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম 1 লাখ 2 লাখ টকা নাম্বা CM AAA বুলি কয় এইটো আমাৰ ইয়াত বেছি পোৱা নাই নতুনকৈ আত্মনিৰ্ভৰ অসমৰ CM AAA আমি দায়িত্ব ল'ম এইটো মই দায়িত্ব ল'ম IY ঘৰ দিব লাগে এইটো মোৰ দায়িত্ব IY কাৰোবাৰ আধা হৈ থাকে আছে 6 মাহত বনাই দিয়া মোৰ দায়িত্ব মোৰ কৰ্তব্য ইমান ডাঙৰ কাম কৰি আহিছে জাতি আৰু সমাজৰ কাৰণে এইটো সৰু কাম মোৰ কাৰণে মই আপোনালোকৰে হয় মই কৈছোঁ যে মোক দল হিচাপে চাব নালাগে মই ট্ৰেক্টৰৰ ছবি লৈছোঁ কিন্তু মোক দল হিচাপে চাব নালাগে মোক মানুহ হিচাপে চাওক আপোনালোকৰ সন্তান আপোনালোকৰ ল'ৰা নोंसोरनि सासे गथ' फंबाय बायदि आंखौ नाय आरो মই কৈছোঁ যে হাগ্ৰামাও মোৰ ৰাজনীতিক গুৰু প্ৰমোদ বড়ো ৰাজনীতিক গুৰু কিছুমান ভাল কাম মই ভাল পাওঁ বেয়া কামটো মই কোৱা নাই আৰু হাগ্ৰামা প্ৰমোদ এক কৰিবৰ কাৰণে ময়ে কাম কৰিছিলোঁ হাগ্ৰামা যেতিয়া ক্ষমতাত নাছিল মই তাৰ ঘৰত যাই 2 ঘণ্টা কথা পাতিছোঁ যে একেলগে প্ৰমোদ হাগ্ৰামা মিলিব লাগে আগবাঢ়িব লাগে আমাৰ অঞ্চল শান্তি হ'ব লাগে উন্নয়ন হ'ব লাগে কিন্তু নহ'ল মই চেষ্টা কৰিছিলোঁ 100 সভাপতি থাকোঁতে আফাদগিৰি থানাই চলাওঁ নাজাদोंमोन এতিয়াও মই বিচাৰোঁ এক হোৱাটো কিন্তু হোৱা নাই ৰাজনীতিত
বেলেগ বেলেগ থাকে হাগ্ৰামাৰো আশীৰ্বাদ আছে প্ৰমোদ বড়োৰ আশীৰ্বাদ আছে মোৰ ওচৰত মই কৈছোঁ এইটো ইয়াৰ কাৰণে আপোনালোকে কাউন্সিলাও যি যাই ভোট পায় কাউন্সিলত যাক যি ভোট দিলে এইবাৰ ওদালগুৰি বিধানসভা আপোনালোকে মোৰ কাৰণে দিয়ক সেল্ফ হেল্প গ্ৰুপৰ প্ৰত্যেক প্ৰাইমাৰীত 28টা প্ৰাইমাৰীত जोंनियाव 28টা প্ৰাইমাৰীত সেল্ফ হেল্প গ্ৰুপৰ মানুহখিনি বহি আলোচনা কৰিবৰ কাৰণে এটা এটা ঘৰ বনাম মই এটা সেল্ফ হেল্প গ্ৰুপ ফেচিলিটেশ্যন চেণ্টাৰ 28টা প্ৰাইমাৰী চৰকাৰৰ পৰা পুঁজি আনি মই 28টা প্ৰাইমাৰী সেল্ফ হেল্প গ্ৰুপৰ কাৰণে পুঁজি মই লৈ পেলাই ঘৰ বনাম যাৰ যাৰ মাটি নাই সেল্ফ হেল্প গ্ৰুপ চেণ্টাৰ ক্লাষ্টাৰ বহিবৰ কাৰণে ন বাজাই হাজাই আহা গিয়া হাজাৰ হাজাৰ চৰকাৰী মাটি আছে